শ্ৰীধাৰা দ্য থ্ৰী ছিষ্টাৰ্ছৰ অইন এটা ব্লগলৈ আপোনালোকক ৱেলকাম। এইটো আচলতে ইণ্ডিপেণ্ডেন্স ডে ভিডিঅ' হয়, কিন্তু আমি লেট আপলোড কৰিছোঁ। আপোনালোকক দেখুৱাই থাকিম আমি আজিৰ দিনটোত কি কৰিলোঁ। চ' লেটছ ষ্টাৰ্ট। আজি 15 আগষ্ট বুলি মই মোৰ ল'ৰাটোক বনাই আছোঁ কনকলতা। সিও যাতে বুজে যে 15 আগষ্ট এটা স্পেচিয়েল ডে হয়। আৰু মোৰ ভণ্টি ছোৱালীজনীক মায়ে সজাই আছে, আৰু তাই হৈছে মহাত্মা গান্ধী। আজি আমি ব্ৰেকফাষ্ট কৰিয়ে ঘৰৰ পৰা ওলালোঁ আৰু ভাবিছোঁ চিটিৰ পৰা আউটস্কাৰ্টৰ পিনে এটা ঠাইলৈ যাওঁ। চিটিৰ পৰা ওলাই আহি আমি চন্দ্ৰপুৰৰ পিনে গৈ আছোঁ এতিয়া। খুব ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ, ভিউটো এনজয় কৰি আমি এনেকৈ আগবাঢ়ি গৈ আছোঁ, কিন্তু ক'লৈ যাম এতিয়ালৈকে সেইটো ডিচাইড কৰা নাই। এতিয়া আমি আহি পালোঁ আৰোৱানা ৰিজৰ্ট, আৰু এইখন ৰিজৰ্টৰ কথা আমি বহুতেই শুনি আছোঁ, তো সেইটো কাৰণে আমিও আজি আহিলোঁ। ভিতৰলৈ গৈ আছোঁ এতিয়া। ভাল লাগিছে আহি পেলাই, পৰিৱেশটো বহুত ধুনীয়া হয়। চিটিত একচুৱেলি এনেকুৱা পৰিৱেশ দেখা নাপাওঁ, তো খুব ভাল লাগিছে আহি পেলাই। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়, আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে হয় ৰিজৰ্টখন। কিন্তু আজি যিহেতু হলিডে হয়, সেইকাৰণে আজি পূৰা ভিৰ হৈ আছে, আৰু আমি বেলেগ এঠাইলৈ যাম বুলি ঠিক কৰিলোঁ। যিহেতু আহিলোঁ, গতিকে যোৱাৰ আগতে গোটেই পৰিৱেশটো এনজয় কৰিলোঁ। আৰোৱানা ৰিজৰ্টৰ পৰা ওলাই আহি আমি অলপ দূৰে আহিব লগা হ'ল, যিহেতু মাজত কোনো এনেকুৱা ভাল ৰিজৰ্ট নাছিলে। আৰু আহি আমি পবিতৰা অভয়াৰণ্য পাৰ হৈ আহিলোঁ, আৰু তাত এখন বৰ ধুনীয়া ৰিজৰ্ট আছে। চাওক, ইমান ধুনীয়া ছাৰাউণ্ডিং হয়, চাৰিওফালে সেউজীয়া এটা পৰিৱেশ। ব'লক তেনেহ'লে আমাৰ লগত একেলগে ভিতৰলৈ যাওঁ। ৰিজৰ্টখনৰ ভিতৰত সোমাই এখন ডাঙৰকৈ গ্ৰাউণ্ড আছে, য'ত নেকি বহিবও পাৰি, আৰু ইয়াতে সৰু সৰু কটেজ বনাই থোৱা আছে, আৰু গ্ৰাউণ্ডখনত ল'ৰা ছোৱালীবিলাকে খেলিবও পাৰে, আৰু আমাৰ টিকলিজনীও খুব এনজয় কৰিলে ইয়াতে খেলিব পায়। দুপৰীয়া খাবলৈ আমি ইয়াতে অৰ্ডাৰ কৰিলোঁ, যিহেতু আমি অকল ব্ৰেকফাষ্ট কৰিয়ে ঘৰৰ পৰা ওলাই আহিছিলোঁ। এইখন জিজিনা অটিজ ৰিজৰ্ট। খুব ধুনীয়া এটা পৰিৱেশ। লাঞ্চ কৰি আহি আমি অকণমান ফুৰি আছোঁ এতিয়া ইয়াতে, আৰু আমাৰ টিকলিজনীয়ে খুব ভাল পাইছে ইয়াতে দৌৰিব পাই। এইপিনেৰে যাব পাৰি পবিতৰা অভয়াৰণ্যলৈকে, আৰু ওচৰতে এইটো এটা পুখুৰীও আছে, ইয়াৰ পাৰত বহিও টাইম স্পেণ্ড কৰিব পাৰি। আমি এতিয়া যাব ওলালোঁ, যিহেতু কাৰফিউ আছে, অলপ সোনকালে ওলাই দিলোঁ। তেতিয়াহ'লে নেক্সট ব্লগত আকৌ লগ পাম। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ, আৰু যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।